দেৱতাৰ ঔৰসত কুন্তীৰ গৰ্ভস্থিতি লাভ কৰা আৰু পিছত কৱচ কুণ্ডলধাৰী পুত্ৰৰূপে জন্ম লাভ কৰা জগতৰ শ্ৰেষ্ঠ বীৰজনেই হ'ল কৰ্ণ। তেওঁৰ আচল নাম বসুসেন। পিছত নিজৰ অংগ কাটি দেৱৰাজ ইন্দ্ৰক কৱচ কুণ্ডল দান কৰাৰ বাবে তেওঁৰ নাম হয় কৰ্ণ। কথিত আছে লোকনিন্দাৰ ভয়ত মাক কুন্তীয়ে উপজাৰ পিছতে কৰ্ণক যমুনাত উটুৱাই দিছিল। পিছত ধৃতৰাষ্ট্ৰৰ ৰথৰ সাৰথি অধিৰথে উটি যোৱা সেই কৰ্ণক পাই নিজ ঘৰলৈ নি তুলি তালি ডাঙৰ দীঘল কৰে। দ্ৰোণাচাৰ্যৰ ওচৰত অস্ত্ৰ শিক্ষা লাভ কৰি কৰ্ণ মহাবীৰ হয়। কৰ্ণৰ বীৰত্বত মুগ্ধ হৈ মহাৰাজ দুৰ্যোধনে তেওঁৰ লগত বন্ধুত্ব স্থাপন কৰে। অজ্ঞাত কুলশীল হিচাপে পাণ্ডৱসকলে কৰ্ণক ঘৃণা কৰাত তেওঁ লজ্জিত আৰু অপমানিত হয়। তেতিয়া মহাবীৰ কৰ্ণক মহাৰাজ দুৰ্যোধনে অংগৰাজ্যৰ ৰজা পাতে। কৰ্ণ দুৰ্যোধনৰ এজন প্ৰধান সহায়ক আৰু পৰামৰ্শদাতা আছিল। এই কৰ্ণই দুৰ্যোধনৰ বৈষ্ণৱ যজ্ঞৰ সময়ত প্ৰতিজ্ঞা কৰে যে অৰ্জুনক বধ নকৰা পৰ্যন্ত পাদ প্ৰক্ষালন নকৰিব। লগতে কৰ্ণই ইয়াকো প্ৰতিজ্ঞা কৰিছিল যে অৰ্জুনক বধ নকৰা পৰ্যন্ত তেওঁ যি ব্ৰত পালন কৰিব সেই ব্ৰতৰ কালছোৱাত অৱশ্যে সকলো বচন ৰক্ষা কৰিব। তেতিয়া ব্ৰাহ্মণৰূপী কৃষ্ণই কৰ্ণৰ ওচৰলৈ আহি তেওঁৰ পুত্ৰ বৃষকেতুৰ মাংস ভক্ষণৰ অভিলাষ জনায়। কৰ্ণই প্ৰতিজ্ঞা ৰক্ষাৰ হেতু অম্লান বদনে পুত্ৰক হত্যা কৰি ব্ৰাহ্মণৰ মনৰ বাঞ্ছা পূৰ্ণ কৰে। দাতব্যতাৰ অলৌকিক পৰিচয় পাই কৃষ্ণই অৱশ্যেই বৃষকেতুৰ জীৱনদান দিয়ে। এই ব্ৰত পালনৰ সময়তেই ইন্দ্ৰই আহি কৰ্ণৰ কৱচ কুণ্ডল প্ৰাৰ্থনা কৰে। নিজৰ প্ৰতিজ্ঞা ৰক্ষাৰ কাৰণে কৰ্ণই ইন্দ্ৰক কৱচ কুণ্ডল দান কৰে। দান কৰিবৰ সময়ত কৰ্ণই ইন্দ্ৰৰ পৰা একাগ্নি শক্তি খুজি লয়। ইন্দ্ৰই সেই শক্তি কৰ্ণক দি কয় যে সি বিশেষ বিপদৰ সময়ত এজন বীৰক বধ কৰিব মাত্ৰ। সেই মৰ্মে ভীমৰ পুত্ৰ ঘটোৎকচ বধত কৰ্ণৰ এই শক্তি ৰহিত হয়। দ্ৰোণাচাৰ্যৰ মৃত্যুৰ পিছত কুৰুক্ষেত্ৰ যুদ্ধৰ ১৬শ দিনা মহাবীৰ কৰ্ণই সেনাপতিৰ দায়িত্ব গ্ৰহণ কৰি পাণ্ডৱৰ বিক্ষোভে যুদ্ধ কৰে। অৰ্জুনৰ বাহিৰে সকলো পাণ্ডৱে তেওঁৰ হাতত পৰাস্ত হয়। কুন্তীৰ আগত কৰা প্ৰতিজ্ঞাৰ বাবে তেওঁ তেওঁলোকৰ কাকো বধ নকৰিলে। পিছত নিজৰ অৰ্জুনৰ হাতত কৰ্ণৰ মৃত্যু হয়। কৰ্ণৰ মৃত্যুৰ পিছতহে পাণ্ডৱসকলে তেওঁৰ লগত থকা সম্পৰ্কৰ কথা জানিব পাৰে। জগতত দাতা কৰ্ণ আজিও দাতা কৰ্ণ ৰূপে চিৰকালে পৰিচিত হৈ ৰ'ব।